জান তোমাৰ বেলেগ ল'ৰা ভাল লাগে নি? নালাগে। অকল মোকে ভাল লাগে? সঁচাকেতো? কিয় সুধি আছা জানো? কোৱা নাই জানো? মোতকে পইচা থকা পইচা থকা ল'ৰা আহিলে তেতিয়া নালাগে। তেতিয়া কাক নালাগে? তোমাক। মই জানো তাই পুলিচৰ চাকৰি পোৱাৰ পিছৰ পৰা মোক পাহৰি থাকিব। দাদা ৰ'বচোন, আমি এই নিউজৰ ফালৰ পৰা আহিছিলো মানে এই ইয়াত যে বানপানী হৈছে মানে আপোনাৰ অনুভৱ কেনেকুৱা, মানে আপোনাৰ কেনেকুৱা লাগিছে মনটো? কেনেকুৱা লাগিছে? পুৰা ফূৰ্তি হৈছে ইয়াত, পুৰা খাবলৈ একো চব অভাৱ নাইকিয়া হৈ গৈছে মানে। পুৰা ফূৰ্তি হৈছে। ব'লা আমাৰ ঘৰলৈ যাওঁ আহা। নালাগে নাযাওঁ। নালাগে, তোমালোকে নালাগে আহা। নিউজৰ পৰা আহিছা ন? নিউজৰ পৰা। তই কেলে এনেকে খোজ কাঢ়িছ? কাম এটা আছে, কোনোবাই পিটিলে তোক? কওঁ কেলে কেনেকে খোজ কাঢ়িছ? পিটিবলৈ কাৰোবাৰ দম আছে নেকি? ক কি হ'ল কওঁ? হাগিলো, পেনে চেনে হাগিলো। বাছখন ৰখাব কৈ আছো, কণ্ডাক্টৰতে ৰখাই দিয়া নাই, পেনে চেনে হাগি দিলো। এতিয়া কেনেকে খোজ কাঢ়িছ? গোন্ধাইছে পাই। সেইটো কাৰণে জানিয়াটো পেলাই থৈ আহো। জানিয়াটো এই চোপা হৈ গ'ল। যিমান দামী গাড়ী বা বাইকতে নবহো কিয়, দেউতাৰ লগত স্কুললৈ যোৱা এই কেৰিয়াত বহি যোৱা সেই মজাটো বহুত বেলেগ আছিল। খুঁজে খুঁজে তুমি মোৰ ছায়া। দাদা নিউজ অসমৰ এতিয়া সকলো জেগাতে যে পানী পানী হৈছে, হৈছে। মাননীয় মুখ্যমন্ত্ৰী মোৰ ঘৰতো পানী হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা এতিয়া কি সহায় লাগে আপোনাক? গুৱাহাটীতো পানী হৈছে। হয়, হয়, হয়। তেওঁ নিজৰ ঘৰৰ পদূলিত পানী হৈছে। হয়। তেওঁ নিজৰ সহায় নিজে লওক। তেওঁ গুৱাহাটীত পাক এটা মৰা নাই, মই শুনা মতে। পানীত খোজ এটা দিয়া নাই দেই। মোক আৰু বেলেগ কথা নুসুধিবি তহঁতি। নিউজৰ ফালৰ পৰা মোৰ ঘৰটো দেখাবহে পালি। চৰে তই চাইন্সত লবি নে আৰ্টছত লবি? চাইন্সটো বোলে বৰ টান হয় নে? মই আৰ্টছত ল'ম নেকি? নহয় চাইন্সটো তই চায়েন্সত পঢ়ি ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগিব। অ দেউতা মই পুৰা কোবা কোবিকে গছ। এডমিশ্যন লওঁগে। কালি ৰিজাল্ট দিলে হয়, এবাৰ মই গাৰ্লছ কলেজত পঢ়িম। ক'ত পঢ়? গাৰ্লছ কলেজ। কুকুৰ কেলে? ছোৱালী পঢ়ে নে ল'ৰা পঢ়ে? মোৰ লগৰখিনি দেখোন চব তাতে পঢ়িম বুলি কৈছে এবাৰ। তই পঢ়িব নালাগে। বল মাথাটোত একো নাই। মই গাৰ্লছ কলেজতহে পঢ়িম। হয় নি? ঘৰতে জেৱা দেখে বল, জেৱা দেখে বল।